আমাদের স্কুলের শিক্ষকদের পক্ষ থেকে আনুষঙ্গিক বিষয় নিয়ে বক্তব্য রাখবেন বিদ্যুৎ চেচিয়া মহোদয়। সকলোকে নমস্কাৰ জনাইছোঁ। আমি সকলোৱে ইতিমধ্যে গম পাওঁ আজি আমাৰ স্কুলৰ প্ৰধান শিক্ষক মহোদয়ৰ বিদায়ী সভা। সেই উপলক্ষে যিহেতু আমি উপৰোক্ত আমাৰ দুইগৰাকী ছাৰে বৰ ধুনীয়াকৈ বক্তব্য ৰাখিছে, সেইকাৰণে দীঘলীয়া নকওঁ। মই মোৰ নিজৰ এটা স্বৰচিত কবিতা বিশেষ সময় পোৱা নাছিলোঁ, বিদ্যালয়ত আহি আজি লাইন লিখিছোঁ, তাকে মই আপোনালোকৰ আগত পাঠ কৰিম বুলি ওলাইছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। মোৰ কবিতাৰ শিৰোনাম আজি মোৰ দিবলৈ একোৱেই নাই, তথাপি আহিছোঁ স্বচক্ষুৱে চাবলৈ। সেই দিনবোৰ এতিয়া আৰু ভৱিষ্যতো মনত তুলিব ইয়াতকৈ, আৰু আজি মোৰ দিবলৈ একোৱেই নাই। আহিব সময়ত কত সপোনৰ টোপোলা চকুত টোপনি হেৰাই, সেই সপোন এতিয়া ক'ত? ছায়া হৈ মাথো দৌৰে মোৰ আগে পিছে, জীপাল সপোনৰ স্পৰ্শই মোক বিদায় দিবলৈ কোনোদিনেই শিকোৱা নাই। বিদায় মাথো এটি বেদনাযুক্ত শব্দ, কিন্তু মন গহনৰ সোণোৱালী স্মৃতি বৈ যোৱাৰ নদীৰ দৰেই বৈ থাকিব। বিদায়ৰ আগৰ প্ৰতিটো ক্ষণ আগৰ দৰেই। আজি মোৰ দিবলৈ একোৱেই নাই, না বিদায় দিব পাৰিম না ৰাখিব পাৰিম। হৃদয়বান গৰাকী ধুনীয়া হৈ থাকক, আমিও তেনেকৈয়ে থাকিবলৈ প্ৰয়াস কৰিম। আজি মোৰ দিবলৈ একোৱেই নাই, মোক জোৰ নকৰিব কাৰণ আজি মই অসহায়। ধন্যবাদ। মোৰ কৰ্মজীৱনত ছাৰক প্ৰথম প্ৰধান শিক্ষক হিচাপে বিদ্যালয়ত পাইছোঁ যদিও তেখেত মোৰ প্ৰথম অভিভাৱক মোৰ কৰ্মজীৱনত। ছাৰে বহুত মৰম কৰিছিল, যিহেতু ঘৰৰ পৰা বহুত দূৰৰ পৰা আহিছোঁ, সেইকাৰণে ছাৰক মই পুনৰ প্ৰণিপাত জনাইছোঁ। আৰু ছাৰৰ বিদায়ী সময়খিনি যাতে সুন্দৰ হওক তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।